নমস্কাৰ স্বাগতম জনাইছো আসাম ষ্টাডি ডিএছ ইউটিউব চেনেলটোলৈ যিসকল চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ পইচা বা ছেকেণ্ড কিস্তিৰ পইচা বা তাত কিস্তিৰ পইচা সোমোৱা নাই আৰু কিয় সোমোৱা নাই আৰু এখন কাৰ ৰিজেক্ট হৈছে আৰু কিয় ৰিজেক্ট হৈছে এই সকলোবোৰ এইটো ভিডিঅ'তে জনাম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু হেনেধৰণৰ নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থব গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে যিকোনো ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব pmayg.nic.in বুলি সাৰ্চ কৰিব কৰাৰ পাছত পেজটো এনেদৰে ওপেন হ'ব ইয়াতে আপোনালোকে ৱৰ্কশ্বপত ক্লিক কৰিব ইয়াতে তলত আহিব ৱৰ্কশ্বপত ক্লিক কৰাৰ পাছত তলত আহিব তলত ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ পাছত পেজটো এনেকৈ ওপেন হ'ব ইয়াতে আপোনালোকে এপত ক্লিক কৰিব এপ PMS ৰিপৰ্টছত ক্লিক কৰিব ইয়াতে 7 নম্বৰত পেমেন্ট ৰিজেক্টেড বাই বেংক ইয়াতে আপোনালোকে ক্লিক কৰিব পেমেন্ট ৰিজেক্টেড বাই বেংকত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পাছত পেজটো এনেকৈ ওপেন হ'ব ইয়াতে লেফট সাইডত আপোনালোকে চাব 5 ইনষ্টলমেন্ট ইয়াতে আপোনালোকে কোনটো ইনষ্টলমেন্টত কোনটো স্কিমৰ পইচা চেক কৰিব এটো আপোনালোকে ইয়াতে নিজে সিলেক্ট কৰিব মই 5 ইনষ্টলমেন্টত আপোনালোকে সিলেক্ট কৰি দেখুৱাম তাৰপিছত সেকেন্ড ইয়াতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত আপোনালোকে ক্লিক কৰিব তাৰপিছত অল ষ্টেটত ক্লিক কৰিব ইয়াতে অল ষ্টেটত আপোনালোকে আসাম সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত তলত আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আৰু নেক্সট আপোনালোকৰ ব্লকটো আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত ইয়াতে এনেকৈ কেইটামান সংখ্যা আহিব ইয়াতে আপোনালোকে 50 - 40 ত আপোনালোকে কিমান থাকে মাইনাস কৰিলে কিমান হ'ব হেতু আপোনালোকে ইয়াতে দি দিব 10 থাকিব 50 পৰা 40 গলে তাৰপিছত সাবমিট কৰি দিব সাবমিট কৰাৰ পাছত আপোনালোকৰ ইয়াতে হেনেকে পেমেন্ট ৰিজেক্টেড বাই বেংক ইয়াতে সিৰিয়াল নম্বৰ আহিব বেংক ব্লক নেম আহিব ৰেজিষ্ট্ৰেচন নম্বৰ বেনিফিচিয়াৰী নেম ইয়াতে হেপটিঅ নম্বৰ আহিব তাৰপিছত IFC কোড বেংকৰ IFC কোড আহিব আৰু ইয়াতে ৰিজেকচন ৰিজনটো ইয়াতে আপোনালোকক হেনেকৈ দি ইনষ্টলমেন্টটো আপোনালোকে চাব পাৰিব একেদৰে সিলেক্ট কৰিব প্ৰথমত যেনেকৈ সিলেক্ট কৰিছো তেনেকৈ সিলেক্ট কৰিব আপোনালোকে ঠিক তেনেকৈ সিলেক্ট কৰি নিজে চাব পাৰিব মই সিলেক্ট কৰি দেখুৱাইছো আপোনালোকক সিলেক্ট কৰি দেখুৱাইছো মই ইয়াতে সেকেন্ড ইনষ্টলমেন্টৰ একো নাই ৰিজেকচন একো নাই থাৰ্ডটো দেখুৱাই দিছো ইয়াতে থাৰ্ডৰ ইয়াতে দেখুৱাই দিছে যদি ভিডিঅ'টো ভাল পায় লাইক শেয়াৰ কমেন্ট কৰি দিব